হাই ভিউৱাৰ্ছ, মই ৰাহুল গগৈ। আজি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি শিকিম কিদৰে কাইনমাছত 3D ষ্টেটাছ বনাব পাৰিব। কিদৰে আপোনালোকে কাইনমাছত ধুনীয়া 3D ষ্টেটাছ বনাব পাৰিব। চ' ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিব, আৰু আপোনালোকে যদি মোৰ চেনেলত এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ ভিডিঅ' প্ৰথমতে আপোনালোকে পায়। চ' আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। 3D ষ্টেটাছ বনাব আপোনালোকে কাইনমাছ এপটো অ'পেন কৰিব, তাৰপিছত ক্ৰিয়েট নিউ ক্লিক কৰি দিব। ৰেচিঅ'টো ল'ব 16:9। নেক্সট কৰি দিব। আপোনালোকে এখন ধুনীয়া বেকগ্ৰাউণ্ড লৈ ল'ব। বেকগ্ৰাউণ্ডখন ল'ব হোৱাইট, অকণমান দীঘল কৰি লওঁ। তাৰপিছত আপোনালোকে যিখন ফটো ষ্টেটাছ বনাবলৈ হৈছে সেই ফটোখন চিলেক্ট কৰি ল'ব। ফটোখন চিলেক্ট কৰিবৰ কাৰণে আপোনালোকে লেয়াৰটো ক্লিক কৰিব, মিডিয়াটো ক্লিক কৰি দিব, ইয়াৰ পৰা ফটোখন চিলেক্ট কৰি ল'ব। চাইজটো নিজে এডজাষ্ট কৰি ল'ব। ফটোখন অকণমান দীঘল কৰি লওঁ। তাৰপিছত আপোনালোকে ব্লেক বেকগ্ৰাউণ্ড এখন লৈ ল'ব। ব্লেক বেকগ্ৰাউণ্ডখনৰ কাৰণে আপোনালোকে লেয়াৰটো ক্লিক কৰিব, মিডিয়াত ক্লিক কৰি দিব, ইয়াৰ পৰা ব্লেক বেকগ্ৰাউণ্ড এখন লৈ ল'ব। ব্লেক বেকগ্ৰাউণ্ডখনৰ চাইজটো যিখন মেইন ফটো সেই ফটোখনৰ লগত মিলাই ল'ব। ইয়াৰ চাইজটো অকণ দীঘল কৰি লওঁ, হৈ গ'ল। তাৰপাছত ব্লেক বেকগ্ৰাউণ্ডখন ক্লিক কৰি দিব। ইয়াৰ এপাচিটিটো অকণ কমাই দিব। এপাচিটি কমাবৰ কাৰণে আপোনালোকে আলফালৈ যাব, এপাচিটিটো অকণ কমাই দিব। ব্লেক বেকগ্ৰাউণ্ডখনৰ চাইজটো মেইন ফটোখনৰ লগত মিলা নাই, তাৰ বাবে আপোনালোকে ব্লেক বেকগ্ৰাউণ্ডখন ক্লিক কৰিব, অলপ ওপৰলৈ নিব। ইয়াত ক্ৰপিং অপশ্যন এটা আছে, তাত ক্লিক কৰি দিব। অলপ ক্ৰপ কৰি লওঁ মেইন ফটোখনৰ লগত। মই যিদৰে কৈছোঁ আপোনালোকে সেইদৰে কৰিব। তাৰপিছত আপোনালোকে লেয়াৰত ক্লিক কৰিব, ইফেক্টত ক্লিক কৰি দিব, বেছিক ইফেক্টটো ক্লিক কৰি দিব। ইয়াত আপোনালোকৰ গ্ল'ছি এণ্ড ব্লাৰ অপশ্যন এটা আছে, সেইটো ক্লিক কৰি দিব। ব্লাৰটো আমি চাইজটো অকণ দীঘল কৰি লওঁ, চাইজটো মিলাই ল'ব। তাৰপিছত আপোনালোকে ব্লেক বেকগ্ৰাউণ্ডখনৰ অপাচিটিটো বঢ়াই দিব। তাৰপিছত যিখন মেইন ফটো সেই ফটোখন ক্লিক কৰি দিব। ক্লিক কৰি পিনে তিনিটা ডটটো ক্লিক কৰি দিব। আপোনাৰ ব্ৰিং টু ফ্ৰণ্ট ক্লিক কৰি দিব। মোৰ ফটোখন আগৰ নিচিনা হৈ গ'ল। এতিয়া আকৌ ব্লেক বেকগ্ৰাউণ্ডখন ক্লিক কৰি দিব। এইখন বাহিৰলৈ লৈ নিব। যিদৰে মই আনিছোঁ সেইদৰে আপোনালোকেও আনিব। হৈ গ'ল। এতিয়া আপোনালোকে ব্লাৰ অপশ্যনটো ক্লিক কৰিব। ব্লাৰ অপশ্যনটো এপাচিটিত বঢ়াই দিব। তাৰ বাবে আপোনালোকে ছেটিংটো ক্লিক কৰিব। 2 আছে, অকণ বঢ়াই দিওঁ, 7 কৰি দিওঁ। এইটো ভাল লাগিছে এতিয়া। তাৰপিছত আপোনালোকে যিটো গান দিব বিচাৰিছে সেইটো গান দি ল'ব। এনেদৰে আপোনালোকে কাইনমাছত এটা ধুনীয়া 3D ষ্টেটাছ বনাব পাৰিব। আজি ভিডিঅ'টো চাই যদি ভাল পালে ভিডিঅ'টো লাইক এটা কৰি দিব, আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, যাতে মোৰ ভিডিঅ' প্ৰথমতে আপোনালোকে পায়। আজিলৈ ইমানেই, লগ পাম বেলেগ এটা ভিডিঅ'ত। বাই বাই।